নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি বনাব লৈছোঁ কণীৰ দম ৰেচিপি। তেন্তে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমতে কেৰাহী এটাত পানী দি দিছোঁ 4টা কণী আৰু এচামুচ নিমখ। কণী বইল কৰোঁতে নিমখ দিলে কণীখিনি ফাটি নাহে, সেইকাৰণে নিমখ দি দিছোঁ। আৰু কণীখিনি বইল কৰি হোৱাৰ পিছত ঠাণ্ডা পানীত তিয়াই ৰাখিছিলোঁ। ঠাণ্ডা হৈ যোৱাৰ পিছত কণীখিনি ধুনীয়াকৈ বাকলি এৰুৱাই লৈছোঁ আৰু চামুচ এখনৰ এনেকৈ বিন্ধা কৰি লৈছোঁ যাতে ধুনীয়াকৈ ফ্ৰাই কৰোঁতে তেলখিনি সোমায়। আৰু এতিয়া কেৰাহী এটা পাতি দিছোঁ, তাতে দি দিছোঁ মিঠাতেল। মিঠাতেলখিনি গৰম হওঁতে দি দিছোঁ গোটা আদা নহৰু। এইখিনি ধুনীয়াকৈ হেতা এখনেৰে অলপ লৰাই দি তাতে দি দিছোঁ পিঁয়াজ আৰু বিলাহী। এইখিনি ধুনীয়াকৈ কোমল হোৱালৈকে ভাজিম আৰু মাজে মাজে লৰাই দিছোঁ যাতে কেৰাহীত লাগি নধৰে। এইখিনি ভজা হৈ যোৱাৰ পিছত ঠাণ্ডা কৰি দি দিছোঁ মিক্সি জাৰ এটাত। ধুনীয়াকৈ এটা পেষ্ট বনাই লৈছোঁ। পেষ্ট ৰেডি হৈ গৈছে। আৰু কেৰাহী এটাতে দি দিছোঁ মিঠাতেল। মিঠাতেলখিনি গৰম হওঁতে দি দিছোঁ বইল কৰি ৰখা কণীকেইটা। দি দিছোঁ হালধি, নিমখ আৰু অলপমান ৰেড চিলি পাউডাৰ। আৰু এইখিনি ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰি লওঁ। এনেকৈ লৰাই দিছোঁ হেতা এখনেৰে। ফ্ৰাই কৰি হৈ গৈছে আৰু উলিয়াই লৈছোঁ পাত্ৰ এটাত। আৰু এই তেলখিনিতে এতিয়া দি দিছোঁ তেজপাত আৰু গোটা গৰম মছলা। আৰু হেতা এখনেৰে এনেকৈ লৰাই দিছোঁ আৰু দি দিছোঁ তৈয়াৰ কৰি ৰখা পেষ্টখিনি। আৰু এইখিনি ধুনীয়াকৈ হেতা এখনেৰে এনেকৈ লৰাই দিছোঁ যাতে কেৰাহীত লাগি নধৰে। এতিয়া দি দিছোঁ হালধি, নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু ৰেড চিলি পাউডাৰ। হেতা এখনেৰে এনেকৈ ধুনীয়াকৈ লৰাই দিছোঁ আৰু এইখিনি প্ৰায় তেল বিৰিঙালৈকে ভাজিম। ইয়াত তেল বিৰিঙি আহিছে। দি দিছোঁ জোখমতে পানী আৰু হেতা এখনেৰে এনেকৈ ধুনীয়াকৈ লৰাই দিছোঁ। আৰু ইয়াতে দি দিছোঁ ফ্ৰাই কৰি ৰখা কণীকেইটা আৰু ঢাকি ৰাখিছোঁ ল' ফ্লেমত কেইমিনিটমানৰ কাৰণে। আৰু এতিয়া দি দিছোঁ কেঁচা জলকীয়া আৰু ঢাকি ৰাখিছোঁ কেইমিনিটমানৰ কাৰণে ল' ফ্লেমত। আৰু এতিয়া এনেকৈ অলপ লৰাই দিছোঁ আৰু শেষত দি দিছোঁ কেঁচা ধনিয়া পাতা। ঢাকি ৰাখিছোঁ আৰু এয়া ৰেডি হৈ গ'ল আমাৰ কণীৰ দম ৰেচিপি। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈ আহিছোঁ।